Hello everyone, আজি আপোনালোকৰ লৈ আহিছো খাৰৰ জুতি কেনেকৈ লব পাৰি তাৰ বাবে লৈছো মই বন্ধাকবিৰ ডাঠ পাতটো এনেকৈ মিহি মিহিকৈ কাটি লৈছো আৰু বেঙেনা এনেকৈ কাটি লৈছো সৰু সৰুকৈ আৰু লৈছো অমিতা এনেকৈ কাটি লৈছো এই সকলোবিলাক প্ৰথমতে ফ্ৰাই কৰিব লাগিব আহকচোন কেনেকৈ মই খাৰ বনাও আপোনালোককো দেখুৱাই যাও এয়া কেৰাহীত খাৰৰ বাবে বন্ধাকবি বেঙেনা আৰু অমিতাখিনি দি দিলো তাৰ পিছত দিলো হালধি আৰু নিমখ তাৰ পিছত অকমান ফ্ৰাই কৰি লব এনেকৈ হালধি নিমখ আৰু তেলৰ লগত মিক্স হৈ যোৱাৰ কাৰণে আৰু মসুৰ দাইলো আছে তাত আৰু অকমান হালধি গুৰি দি দিলো অকণমান নিমখ দি দিলো এই মিক্স হোৱাৰ বাবে লৰাই থাকিলো কিছু সময় এনেদৰে এয়া পানী উঠিব ধৰিছে এয়া ঢাকনিখন দি দিয়া গ'ল এনেকৈ আপোনালোকে ঢাকনিখন দি দিব কিছু সময়ৰ বাবে লৰাই থাকিব মাজে মাজে এনেকৈ লৰাই থাকিব এয়া পানী উঠিব ধৰিছে দিব জলকীয়া এনেকৈ কাটি দিব জ্বলা লাগিলেহে তেতিয়া সোৱাদ হ'ব খাবলৈ এনেকৈ জলকীয়া কাটি দিব আকৌ তাৰ পিছত এনেকৈ ঢাকনিখন লগাই দিব আপোনালোকে এতিয়া প্ৰায় হ'ব ধৰিছে হোৱাৰ আগে আগে অকণমান আদা দি দিব পেষ্ট কৰি এতিয়া টেষ্ট হ'ব তাৰ পিছত এনেকৈ লাৰি দিব আপোনালোকেও লাৰি দিব এতিয়া হ'বই ধৰিছে প্ৰায় এনেকৈ লাৰি দিব পিছত এনেকৈ থেকেচি দিব গেলি যাব হয় আৰু এনেকৈ থেকেচি দিব গেলি যোৱালৈকে ফ্ৰাই কৰি থাকিব থেকেচি দি আকৌ ঢাকনিখন দি দিব যাতে গেলি যায় আৰু সোনকালে প্ৰায় হৈছে আৰু গলি গৈছে আৰু মানে এতিয়া নমাই ৰাখিব পৰাই হ'ব প্ৰায় এয়া মই অকণমান খাৰ ঢালি দিলোঁ এয়া খাৰ ঢালি দিলোঁ এয়া হৈ গ'ল খাৰখিনি আপোনালোকে এনেকৈ খাবচোন আৰু কেনেকুৱা লাগিল মোক লাইক কমেণ্ট কৰিব নাপাহৰিব এয়া খাৰখিনি হৈ গ'ল আপোনালোকেও এনেকৈ খাব আৰু ভজা মাছেৰে খাবলৈ কি যে সোৱাদ খাৰ আৰু ভজা মাছ আপোনালোকেও খাবচোন বাই বাই